शासन प्रशासन की इज्जत करते हैं, इसलिए डिस्क्लेमर दे रहे हैं। निवेदन करना चाहूंगा कोई चैनल न बदले। इस शो के सभी पात्र और घटनाएं काल्पनिक बिल्कुल नहीं है। अगर किसी वस्तु, व्यक्ति या घटना से कोई संबंध निकलता है तो याद रखना चाचा विधायक हैं हमारे। इस शो को देखकर सिर्फ मुस्कुराइए, क्योंकि हमारा उद्देश्य किसी की भावनाओं को ठेस पहुंचाना नहीं है। लेकिन अगर फिर भी किसी की भावना को ठेस पहुंचती है तो आओ कभी हवेली पर। কি খবৰ এই সিক্ৰেট এটা দি এক্সকিউজ মি, ইয়াত কেপি পাম নেকি? পাব কিয় নাপাব মই নাপায় কেপি দিছোন দাদা আজি মোৰ দোকানত কেপি নাই। তই কি ঘেণ্টাৰ দোকান দিছে তোৰ তাতে কেপি নাপে আজিকালি মই লাগে কেপি ৰাখা বাদ দিছো। যদি ৰজনী লাগে আছে। তোৰো লেভেলটো কথা কম নহয় যেন আম্বানী পুতাকে তই আমাক কি দেখা পাব ভিখাৰী পুতাক বুলি ভাবিছে নেকি? যা পতাপত 2 পেকেট ৰজনী লৈ আহ। ৰজনী নালাগেও, মই কেপি খাই ভাল পাওঁ। দিয়া হ'ব দে, তুমি ভয় খাব নালাগে, পইচাটো ময়ে দিম দে। দিয়া নহ'লে ইয়াতে অলপ বহি লওঁ, আমি দিওঁ। নিশ্চয় পাৰি। পিছে তোমাক মই আগতে মহল্লাত দেখা নাই দেখোন, ক'ৰ পাই নতুনকৈ আহিলা তুমি ইয়াতে? মোৰ ঘৰ শিৱসাগৰত। দিয়া মই ইয়াতে হৰকান্ত খুৰাহঁতৰ ঘৰত ভাড়াত থাকোঁ। আমাৰ এই পেটলা হৰকান্ত। মোৰ ঘৰটো বেছি দূৰত নহয় দিয়া, হৰকান্ত পেটলাহঁতৰ পৰাই 2 ঘৰমান আগত যাই পেলাই। লগ পাই থাকিম তেনেহ'লে মাজে মাজে। কিয়ে ভাই এই দেখোন লগ কৰাৰ কথা কয়ে। কি ভাবিছা? নাই ৰ'বা, নাই আকৌ ভবা নাই। লগ পাই থাকি ভাল লাগিব সেয়ে ভাবিছোঁ আৰু। যদি বেয়া নাপাওঁ তোমাৰ ফোন নাম্বাৰটো দিবা বাৰু। নাই কিয় পাম, লোৱা নাম্বাৰটো কৈ দিছোঁ। দিয়া 9854 . হ'ব তেন্তে এতিয়া যাওঁ, ৰাতিলৈ ফোন কৰিম দিয়া মই। হ'ব দিয়া, বাই বাই। দোষ পাৰ্টিটো কেনে লাগিল? বঢ়িয়া, সুন্দৰ একদম। ভাই মহনৰ দোকানত আজি এটা আপিক লগ পালোঁ। কি ঠৌকা আপিয়ে, কৈছোঁ না প্ৰেম হৈ গৈছে মোৰ। হাও ভাই কি ক, আমাকো চিনাকি কৰি দিবি। কিয় নিদিমে, ৰ আজি চিনাকি হৈছোঁ আগতে অলপ কথা পাতি ল'বা দিছোঁ। দে আশা লাগিল লগ পাম বুলি। দোষ হ'ব দে, মই এতিয়া যাওঁ দে লাহেতে। যায় নেকি? যাই থাক, লাহে যাবি। বাই বাই দোষ, মই যাই থাকোঁ। ময়ো এইকেইটা ফোনে মাৰি লওঁ। হেল্ল' কোনে কৈছোঁ গম পাইছ না বনাই? হেল্ল' গম পাইছোঁ দিয়া, মাততে গম পাইছোঁ কোনে কৈছা। কোৱা কি কৰি আছা? মোৰো লগৰ এটা আছিল ৰ'বা, অলপ পাৰ্টি কৰি আছিলোঁ। তুমি কি কৰি আছা? ময়ো টিভিটোৰ সন্মুখতে বহি তোমাৰ কথাই ভাবি আছোঁ ৰ'বা। কি কোৱা, টিভি চাই মোৰ কথা ভাবি আছ? টিভিত মোক দেখা পাইছ নেকি? তুমিও যে কি কোৱা নহয়। কালি ৰাতিপুৱা লগ কৰিবা, আমি শ্বপিঙলৈ যাম দিয়া। হ'ব দে, কথা নাই। কালি ৰাতিপুৱা তুমি শৰ্মাৰ দোকানত গ'লে আহি যাবা। এতিয়া ৰাখিছোঁ বাই বাই। এইকেইটা ফোনে কৰি লওঁ ৰ। হেল্ল' সোধা তুমি শৰ্মাৰ দোকানত গ'লে হ'লে ময়ো যাই আছোঁ। এতিয়াও আহিব নাই। আহি পালোঁ দিয়া মই। তুমি চাগে মোক লেট হোৱাৰ কাৰণে গালিয়ে পাৰি আছা ন? নাই মই আৰু তোমাক কিয় গালি পাৰিম? বলাতে দেৰি নকৰোঁ, আমি যাই থাকোঁ নাকি? বলা দেৰি কৰিব নালাগে। পিছে মোৰ লগত ফুৰি কেনেকুৱা লাগিল? তামাম লাগছে, মজা লাগছে। তোমাৰ কেনে লাগিল পিছে? মোৰো ভালেই লাগিছে দিয়া। মই তোমাৰ কাৰ থকা বুলি ভবাই নাছিলোঁ জানানে? তুমিও যি আৰু কি ক, তুমি মোক কি ঢেকৰা পৰা গ'লা চলি বুলি ভাবিছা নেকি? মই অলপ বাইক চাইক সৰুতে চলাইছিলোঁ ক্লাছ 9-10তে। তাৰপিছত অলপ বাদ দিছোঁ আৰু মই বাইক চাইক চলাওঁ, তাৰপিছত আৰু কাৰে চলাওঁ। তাৰমানে তোমালোকৰ চাগে বহুত ধনী ন? গৌৰৱ কৰিব নাপাৰেচোন, কথাই দুখীয়াও নহয়। তেতিয়াহ'লে হ'ব দিয়া, ইয়াতে ৰখাই দিয়া, কাইলৈ লগ পাম। দিয়াতে যাবাতে, কালি লগ পাম। দোষ আজি দেখোন খুব পোৱা ইচ্ছা। পুৱা পটকে সাৰি পালোঁ, উঠিলোৱে দে আৰু। ভাই সিদিনা যি তোক মই এটা আপিৰ কথা কৈছিলোঁ, সেই আপিটো এইটোৱে দেখোনে। তাকে তোৰ লগত কোনিবা এইটো? এইটোৱে নেকি? ভাই কোন তহঁতে? তুমি চিনি পোৱা নেকি এই গুণ্ডাকেইটাক? নাই, মই চিনি নাপাওঁ। যুক্তি জীয়া, কালি 6,000 টকাৰ বাজাৰ কৰি দিছোঁ, মনত নাই তোৰ? কি কয় এইবিলাক, সঁচা নেকি? আপুনি তাইক সুধিব নালাগে, তাইক জখনি সুধি লাভ নাই। আপুনি মোক সোধক কি হৈছে ঘটনা। ভাই কেছটো দেখোন নবেনে। তই মনে থাক। শুনক, এই সিদিনা মোক মহনৰ দোকানত লাগ পাই তাই মোক চিনাকি দিছি আৰু নাম্বাৰটো দিছি, আৰু কালি মোৰ লগত যাই তাই 6,000 টকাৰ বাজাৰ কৰি লৈ এতিয়া কৈছে কি মোক চিনি নাপায়। এতিয়াহে গম পালোঁ এই আচল স্বৰূপটো মই। প্লিজ মোক ক্ষমা কৰি দিয়া, আগলৈকে এনেকুৱা ভুল মই কেতিয়াও নকৰোঁ। এতিয়া ক্ষমা খুজি লাভ নাই, এতিয়া তোমাক কোনেও ক্ষমা নকৰে।
আজ অখনি জীয়াক তোক ক্ষমা কৰিব লাগে যিমান বিল্লামি কৰিছে মোৰ লগত মই কেতিয়াও নাপাৰো তোক তুমি এতিয়া কান্দি একোৱে লাভ নাই, তুমি কান্দা বন্ধ কৰা। প্লিজ মোক ভুল নুবুজিবা, মোক ক্ষমা কৰি দিয়া। চুপ থাক, তোৰ মনে মনে থাক। ভাই কি জামানা আহিলে আপিনে তিৰি ধৰিবই নৰা হৈ গৈছে আজিকালি। বাপৰে বাপ, বৰ জ্বালা হৈ গৈছে দে। শুনা এটাই কথা মনত ৰাখা আনক ঠকালে নিজেও ঠগ খাবা দে দে জ এতিয়া ইয়াৰ পৰাই পাতলা হ ভাইটি বেয়া চেয়া নাপাবা, আহো দিয়া। কি ভাই কি দিন পৰি গেল ন? বাদ দি যি হল হল, ভাবি থাকি লাভ নাই। এই ভাই তই যে ক'ৰ কি ক মই এটা কথা ভাবিম নেকি এনেকুৱা আপা আপি আজিকালিৰ দিনত বহুত আছে আমাৰ এটা ভাবি লাভ নাই পাৰ্টি কৰোৱা তেনেহ'লে ফ্ৰেণ্ডছ আজিলৈ ইমানে। যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।